নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ উন্নতি ভিটেল আৰু বৰ্তমান মই আছোঁ হজৰত শাহ দৰগাত গুৱাহাটীতে আছে। চ' বাকী আহিলোঁ, মন গ'ল আহিবলৈ। চ' বহুত দিনৰ পৰা অহা মন এটা আছিলে। চ' আহিলোঁ। এতিয়া এইফালে পাছফালে দৰগাটো আছে আৰু এইফালে ইয়াত নামাজ পঢ়ে তেনেকৈ। চ' ইয়াত ভিতৰত সোমাব নোৱাৰিম, কি ইয়াত চাওঁগৈ কি আছে, আপোনালোকক দেখাইছোঁ, চাই থাকক। এইফালে দৰগাৰ সন্মুখত ইয়াত অজু কৰা ঠাই, ইয়াত অজু কৰে আৰু বাকী নামাজ এইফালে ইয়াত নামাজ পঢ়ে আৰু এইফালে ইয়াত দৰগাহটো আছে। চ' এইফালে দৰগাহ পৰিৱেশ পাহাৰৰ ওপৰত আছে, মজা পৰিৱেশত। চ' অলপ দেখাই দিছোঁ চাওক, দৰগাৰ ওপৰৰ পৰা ইয়াৰ পৰিৱেশ। এইফালে দৰগাহটো। চ' একচুৱেলি ইয়াত মৌলানা এজন বহে, জোনাবজন বহে, বৰ্তমান নাই। দৰগাহটো। চ' ভিতৰত সোমাওঁ, দোৱা কৰোঁ। এইফালে ভিতৰত হজৰত শাহ মখদুমৰ দৰগাহ, মানে কবৰ একচুৱেলি। চ' দোৱাটো কৰি লওঁ, বাকী তাৰপিছত কি পাৰোঁ দেখাম। এইফালে ভিতৰৰ ভাগ দৰগাহ ধুনীয়াকৈ সজাই থৈছে। বাকী এইফালে ধূপ আৰু মোমবাতি লৈ আনিব পাৰি, জ্বলাব পাৰি ইয়াত, বাট মই নানিলোঁ। বাট দোৱাটো কৰিলোঁ। চ' এতিয়া বাহিৰত যাওঁ, বাহিৰত দেখাওঁ বাহিৰৰ পৰিৱেশটো চাওক। বাকী ইয়াত এইফালে দৰগাহটো মেৰামতি কাম চলি আছে, বনাই আছে। বাকী যথেষ্ট ধুনীয়া আৰু বহুত শান্তি প্লেচ। চিজুবাৰীত আছে, হাতীগাঁও চিজুবাৰী পাহাৰৰ ওপৰত। আহিব পাৰে, হিন্দু মুছলিম বুলি কোনো কথা নাই। ইয়াত হিন্দু সকলো আহে, মুছলিম সকলো ধৰ্মৰ মানুহ আহে। আৰু কোৱা হয় যে আপুনি যদি কিবা মনত দুখ লৈ আহে, কিবা মনৰ কামনা লৈ আহে, আপোনাৰ ইয়াত দুৱা কাবুল হয় বুলি। আৰু এই হজৰত শাহ মখদুম শাহ, তেখেত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনতে ইয়ালৈ আহিছিল দিল্লী ছাইডৰ পৰা। ইয়াত আহি পিনে এইডোখৰ জেগাতে তেওঁ চুফিৰ প্ৰচাৰ চলাইছিল আৰু কোৱা হয় যে তেখেতে বহুত জিকিৰো ৰচি থৈ গৈছে। যথেষ্ট পবিত্ৰ জেগা, আহিব পাৰে ইয়াত। এয়াই আছিল হজৰত শাহ মখদুম দৰগাহ। কেনেকুৱা পালে জনাব। ভিডিঅ'টো সৰু এটা ভিডিঅ' এনেই আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ। চ' কেনেকুৱা পালে জনাব ভিডিঅ'টো। বাকী ইয়াৰ পৰা ইমানেই আৰু। বাকী আজিলৈ বাই বাই। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, টাটা, বাই বাই। চ' চিজুবাৰী দৰগাহৰ পৰা আহি গ'লোঁ এইফালে ইছলামপুৰ, ইয়াতো মছজিদ আছে। আৰু এইফালে ইয়াত মোগল গাৰ্ডেন বুলি ৰেষ্টুৰেণ্টখন আছে। ইয়াত আহি পিনে ভোক লাগিছে, কিবা এটা খাই লওঁ। চ' খানা অৰ্ডাৰ দিলোঁ, আহি গ'ল। ভোক লাগিছে, খাই লওঁ। এইফালে মিট বিৰিয়ানী অৰ্ডাৰ দিলোঁ আৰু এইফালে এইটো ফিৰনি মিঠাই, ফাৰ্ষ্ট টাইম টেষ্ট কৰিলোঁ।